নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই অহাৰ দুদিন পিছতেই খুৰাহঁতৰ ঘৰত ভাগৱত পাঠ আছিল আৰু এইখন ঘৰত মই এনেকুৱা এটা পৰিৱেশ প্ৰথমবাৰৰ কাৰণে পাইছোঁ। মনটো ভালো লাগিছে আৰু পাঠ শেষ হোৱাৰ পিছত খোৱা বোৱা হ'ল আমাৰ আৰু গোটেই পৰিয়ালটো মিলি আড্ডা দি আছিল। এই পৰিয়ালটো কিন্তু বহুত বেছি ডাঙৰ, যদিও আজি পৰিয়ালৰ সদস্য সংখ্যা বহুতখিনি নাই ইয়াতে। আৰু আমাৰ ছোৱালী জীৱনটোৰ কথা যদি কেতিয়াবা নিজে ভাবুক হৈ যাওঁ। মই যিখন ঘৰত জন্ম পালোঁ, ডাঙৰ দীঘল হৈ পঢ়া শুনা কৰিলোঁ, সেই পৰিয়ালটোৰ লগত সম্পৰ্কৰ দূৰত্ববোৰ লাহে লাহে বাঢ়ি যায় আৰু বিয়া হৈ অহা ঘৰখন, পৰিয়ালটো, লগতে সেই সমাজখনৰ লগত এটা খুব ভাল সম্পৰ্ক গঢ়ি উঠে। কৰ্মসূত্ৰে যিহেতু আমি দূৰত থাকোঁ, গতিকে এই সমাজখনৰ লগত মোৰ বহুত বেছি পৰিচিত নহয়। আৰু কালি খুৰাৰ ঘৰত ভাগৱত পাঠ আছিল। আজি পিছদিনা ৰাতিপুৱা সময়ত মই অকণমান ছাদতে বহি আছিলোঁ আৰু সেইফালে ভাইটিয়ে কাম কৰি আছে। হঠাতে মই পথাৰত দেখিলোঁ কেইজনমান মানুহ বা আৰু খৰিলৈ গৈছে। কথাটো দেখি মনটো অকণমান কিবা এটা ভাৱ আহিলে মোৰ। লৰালৰিকৈ তলত নামি আহিলোঁ। মাক সুধিলোঁ কিবা এটা হৈছে নেকি। মায়ে ক'লে কিছু সময় আগতে গাঁৱৰে আইতা এগৰাকী ঢুকালে। আৰু কথাটো শুনি মনটো ইমান বেছি বেয়া লাগিল মোৰ। যদিও আইতাগৰাকীৰ বয়স যথেষ্ট হৈছিল, মই দেখা নাই কাৰণ মই চিনিও নাপাওঁ। তথাপিও মনটো বেয়া লাগিলে আৰু ভিডিঅ'ও নকৰিলোঁ। আৰু সঁচাকৈ ছোৱালী জীৱনটো ভাবকচোন, বিয়া হৈ যেতিয়া এখন বেলেগ এটা পৰিয়ালত অহা যায় আৰু নিজৰ জীৱনটো এখন বেলেগ ঠাইত আহি শেষ কৰিব লাগে, নহয়নে? আৰু এই কাপোৰযোৰৰো মই দহি কৰিব লৈছোঁ, কাৰণ এই কাপোৰযোৰ মায়ে মোক গিফ্ট কৰিছে আৰু তেওঁ দহি কৰি দিব কাপোৰযোৰ, লগতে মেখেলাখন চিলাই দিব। মই ভাবিলোঁ মাৰ কাষত বহি মোৰ কাপোৰযোৰো মই নিজে দহি কৰিব পাৰিম। দহি কৰিব যদিও জানো, তথাপিও মাৰ পৰা মই দহি কৰাৰ কৃতিত্বটো অকণমান শিকি লৈছোঁ, কাৰণ এইবোৰ কাম মা বহুত বেছি ভাল, মানে এই কামবোৰত। আৰু মায়ে দহি কৰি থাকে মানে মই পাকঘৰত আহি গ'লোঁ, কাৰণ কাইলৈ আমাৰ ঘৰত ভাগৱত পাঠ আছে। আইতাগৰাকী ঢুকাই থাকিল, সেইকাৰণে সেইদিনা নকৰিলে। গতিকে কাইলৈ আমাৰ ঘৰত সৰুকৈ ভাগৱত পাঠ পঢ়াব। আৰু ময়ে ক'লোঁ যে মই চুজি লাৰু কেইটামান বনাই দিওঁ ভকতৰ কাৰণে, মানে যিখিনি মানুহ আহিব তেওঁলোকৰ কাৰণে। তাৰ কাৰণে মই এটা নাৰিকল কাটি মিক্সিত গুড়ি কৰি ল'লোঁ আৰু এইফালে চেনি পানী ৰেডি কৰি লৈছোঁ। চেনিখিনি গলি যোৱাৰ পিছত যেতিয়া পানীখিনি ডাঠ হ'ব, লগতে অকণমান আঠাৰ দৰে হ'ব, তেতিয়া মই ভাজি ৰখা চুজিখিনি ইয়াতে দিম আৰু নাৰিকলখিনিও দিম। আৰু 1 কেজি চুজিৰ কাৰণে সেয়া পানী চাওক মই কিমান কমকৈ দিছোঁ। আৰু ইয়াতে মই অকণমান ড্ৰাই ফ্ৰুটছ দিলোঁ, কাজু আৰু কিচমিচ সৰু সৰুকৈ কাটি দিছিলোঁ, লগতে ঘি 2 চামুচ সোৱাদৰ কাৰণে। আৰু এই চুজিৰ লাৰুৰ যিটো ৰেচিপি হয়, অকণমান ঢিলা থাকোঁতে মই নমাই লৈছোঁ, যাতে বন্ধাৰ সময়ত বেছি কষ্ট নহয়। আৰু প্ৰথমবাৰৰ কাৰণে মই ইমানখিনি মানুহৰ কাৰণে এই লাৰু বান্ধিব লৈছোঁ। আৰু আপোনালোকে গমেই পায়, চুজিয়ে খুব সোনকালে পানী এবজৰ্ভ কৰে, গতিকে বেছি যদি শুকাব দিওঁ কেৰাহীতে, তেতিয়া বান্ধাৰ সময়ত বহুত বেছি কষ্ট হ'ব। যেতিয়া লাৰুখিনি বান্ধিম হয়তো শুকাই আহিব পাৰে আৰু শেষৰ অৱস্থাত আমি বান্ধিব নোৱাৰিব পাৰোঁ। যিয়ে নহওক, আমি দুয়োজনী মিলি লৰালৰিকৈ এই লাৰুখিনি বান্ধিলোঁ। আৰু ইয়াতে 60টা লাৰু হ'ল 1 কেজি লাৰুত। আৰু সৰুকৈ যদি বান্ধিলোঁ হয় তেতিয়া আৰু বেছি হ'ল হয়, আমি অকণমান ডাঙৰ কৰিলোঁ। আৰু এয়া নেক্সট ডে, আজি আমাৰ ঘৰত ভাগৱত পাঠ ৰাতি। আৰু আজি যিহেতু তিলনি হয়, আইতাগৰাকী ঢুকাইছিল যে, তেওঁলোকৰ ঘৰত মা আৰু দেউতা যাব। ঘৰত খুন্দা পিঠাগুড়ি লগতে কল লৈ যাব। পানী পিঠাগুড়ি দিয়া বুলি কয়। আৰু এইফালে আমাৰ এজনী পচলা কাটি আছে। আজি ৰাতি আমাৰ ঘৰত লুচি হ'ব আৰু লগতে এখন মিক্স চব্জি, তাৰ কাৰণে এইবোৰ যা যোগাৰ। আৰু বতৰটো আজি খুব ৰ'দ, গৰমো দি আছে। আৰু আজি এই অনুষ্ঠানটোৰ কাৰণে 30 বা 40জনমান মানুহ হ'ব। সেইকাৰণে আবেলিৰ পৰা অকণমান যোগাৰ কৰি থকা হৈছে, যাতে সন্ধিয়া সময়ত খুব এটা লৰালৰি নহয়। তাৰ মাজতে আমাৰ খুৰীও আহিল, তেওঁ আহি অকণমান সহায় কৰিলে। এই কামখিনি হৈ থাকে মানে মই ভাবিলোঁ আটা অকণমান মঠি ৰাখোঁ। ইমানখিনি মানুহৰ কাৰণে এবাৰতে আটা মঠা সম্ভৱ নহয়, গতিকে মই দুবাৰমান আটাখিনি মঠি সেইখিনি ঢাকি ৰাখিলোঁ। তাৰপিছত গা পা ধুই অকণমান ৰেডি হৈছোঁ। আৰু ঘৰত কিবা এটা অনুষ্ঠান বুলি ক'লে দিনটো যেনেকুৱাই নাথাকোঁ, বোৱাৰীৰ কাৰণে মেখেলা চাদৰযোৰ মেণ্ডেটৰী হয়। আৰু সাজি কাচি লৈ অকণমান নিজক ভিডিঅ' কৰিছিলোঁ। খুব গৰম বৰ্তমান সময়ত, গতিকে গা পা ধুই অকণমান ফ্ৰেছ হৈছিলোঁ। আৰু এতিয়া ভকত অহা আৰম্ভ কৰিব লাহে লাহে, সন্ধিয়া হ'ল যিহেতু। তাৰ মাজতেই মই খুৰীহঁতৰ ঘৰত আহিলোঁ। আৰু এই অনুষ্ঠানৰ যিখিনি আজি মিক্স চব্জি খুৰীক দায়িত্ব দিয়া হৈছিল। খুৰী খুব ধুনীয়া ৰান্ধে আৰু তেওঁৰ হাতৰ জুতি যিহেতু আমি পাই থাকোঁ ঘৰত অহাৰ পিছত। আৰু এইগৰাকী হৈছে আমাৰ ডাঙৰ বা, আমাৰ জোনৰ ডাঙৰ বৰ্তাৰ ডাঙৰগৰাকী ছোৱালী।
খুৰী আৰু বা কথা পাতি আছিল। মই তাত মাত্ৰ 5 মিনিটৰ কাৰণে গৈছিলোঁ, অকণমান ভিডিঅ' কৰিলোঁ। তাৰপিছত আমাৰ ঘৰলৈ ঘূৰি আহিলোঁ। আহি দেখিছোঁ বা খুৰী আৰু গাঁৱৰ খুৰী দুগৰাকী সকলোৱে লুচি বনাই আছে। আৰু লুচিখিনি বেলি থকাৰ পিছত মোৰ দায়িত্বত পৰিলে লুচি ভজা, দেখিছে আপোনালোকে। আৰু আমাৰ পৰিয়ালৰে খুৰী এগৰাকীয়ে তেওঁ বাৰে বাৰে মোক লুচিখিনি আনি দি আছিল বাহিৰৰ পৰা, যিহেতু মই গৈ থকা প্ৰতি সময়তে সম্ভৱ নহয়। সন্মুখত বহুতখিনি বেলি থোৱা লুচি আছিল আৰু কণ্টিনিউ মই ভাজিও আছিলোঁ। আৰু সঁচাকৈ ইমান গৰম আছিল সেইদিনা। এয়া চাওক, খুব ধুনীয়াকৈ যেতিয়া লুচিখিনি ফুলে ভাল লাগে নহয়নে। ভাগৱত পাঠ শেষ হ'ল আৰু এতিয়া ভকতসকলক তেওঁলোকক খাবলৈ দিয়া হৈছে। আমাৰ খুৰীহঁতে দি আছে। আৰু এই ঘৰখনত মই প্ৰথমবাৰৰ কাৰণে এনেকুৱা অনুষ্ঠান পালোঁ। পৰহি খুৰাহঁতৰ ঘৰত পাইছিলোঁ। আমাৰ পৰিয়ালৰ হয় যদিও এইখন যিহেতু আমাৰ নিজৰ ঘৰ, মোৰ নিজৰ ঘৰ, এই ঘৰখনত আজি এই পৰিৱেশটো পালোঁ। মোৰ বহুত বেছি ভাল লাগিলে আৰু আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত।